মা পাপা হৈ যোৱাৰ পিছত মানে নিজকে বহুত সলনি কৰিব লগা হয়, মানে হৈয়ে যায় আৰু সেইটো অট'মেটিক সলনি হৈ যায়। মানে এইটো হৈছে কি মানে আমাৰ আগতে কিবা এটা মানে ফেষ্টিভেল হওক বা পাৰ্টি হওক বা ক'ৰবাত যাব লগা হ'লে মানে নিজকে ৰেডি কৰাটোৱে মানে মেইন কাম হৈ গৈছিলে। মানে নিজে যেতিয়া ৰেডি হৈ যাওঁ তেতিয়া লাগে যে হয় কাম বহুত হ'ল বুলি, মানে এনেকুৱা টাইপ লাগে আৰু। কিন্তু এতিয়া হৈ গৈছে আমাৰ আয়াঞ্চৰ ৰেডি কৰাটো, মানে আমাৰ আয়াঞ্চক ৰেডি কৰাটো বহুত ডাঙৰ কাম হৈ গৈছে। মানে সৰু ল'ৰা ছোৱালীক ৰেডি কৰাটো মানে খুব ডাঙৰ কাম হয় কিন্তু দেই, কাৰণ সিহঁতৰ মুডৰ ওপৰত কথা থাকে। মানে কেতিয়াবা মুড থাকিলে ভালকৈ ৰেডি হ'ব, কেতিয়াবা ৰেডিয়ে নহ'ব, ৰেডি কৰা টাইমত খুব আমনি কৰিব, খুব কান্দিব, তেনেকুৱা টাইপ মানে হৈ যায়। চ' যি কি নহওক আজি বহুত ধুনীয়াকৈ ৰেডি হৈছে, এয়া চাব পাৰে গাইজ। ভিডিঅ'টো হয় আমাৰ বাবাৰ যেতিয়া বাৰ্থডে দিনাৰ ভিডিঅ' হয়, মানে যোনদিনা পাৰ্টি আছিলে সেইদিনাৰ ভিডিঅ' হয়। আপলোড কৰিবলৈ অলপ টাইম মানে লেট হৈছে আৰু, মানে এডিট কৰিবলৈ অলপ টাইমেই পোৱা নাই, তেনেকুৱা টাইপ মানে। গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব দেই, আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু গাইজ এইফালে চাওকচোন, মই আৰু মানুহজন মিলি ধুনীয়াকৈ আয়াঞ্চক ৰেডি কৰি দিছোঁ। মানে আয়াঞ্চ ৰেডি হ'লেই মানে আমাৰ বহুত ডাঙৰ কামটো হৈ যাব। মানে তাৰপিছত মই ৰেডি হ'ম, মানুহজনো ৰেডি হ'ব, আৰু এইফালে মানুহ আহিবও লাগি গৈছে। চ' গাইজ এয়া আমি মানে বাবাক আনিব গৈছিলোঁ এয়াৰফ'ৰ্চলৈকে, তাৰ পৰা আহি আৰু চিধা আয়াঞ্চক ৰেডি কৰাটোৱে লাগি গৈছোঁ মই আৰু মানুহজন। চ' এয়া আয়াঞ্চ এতিয়া ৰেডি হ'ব আৰু ওলাব, মানে তাৰ ৰিয়েকশ্যনটো কি হ'ব বাৰু। মানে বহুত মানুহ চাই পালে মানে তাৰ মুডটো অলপ চেঞ্জ হৈ যায়। মানে কেতিয়াবা খুব ফূৰ্তি কৰে, কেতিয়াবা খুব কান্দে। মানে সি মানে নতুন নতুন তাৰ মানে নাটকবোৰ দেখায়ে থাকে। মানে আমাৰ আয়াঞ্চৰ মানে নাটকবোৰ চাই খুব ভাল লাগে। আৰু কি ক'ম গাইজ, এয়া আমাৰ আয়াঞ্চ ৰেডি মানে অলমষ্ট হৈয়ে গৈছে, আৰু এতিয়া অলপ চলপ ৰেডি বাকী আছে। তাৰপিছত পূৰা ৰেডি হ'লে তাক এতিয়া লৈ যাবলৈ হ'ব বাহিৰলৈ। চ' গাইজ এইটো চাওকচোন, আয়াঞ্চ মানে হৈ গৈছে আৰু কিমান ধুনীয়াকৈ তাৰ পাপাৰ কোচত বহি দিছে চাওকচোন, ফুটো লগাব দিছে। আনদিনা কিন্তু এনেকৈ নহয় দেই, কেতিয়াবা মানে ফুট লগাবলৈ ইমান মানে টান হয়, ইমান কষ্ট হয়, মানে কিয়ে ক'ম আৰু। চ' এয়া নতুন নতুন পিন্ধিছে চব, মানে যিটো বাৰ্থডে এদিনৰ আগতে মানে আনি দিছিলে আৰু আমাৰ বৰমাৰ পচন্দ কৰি, মানে নিজে পচন্দ কৰি আনি দিছিলে। খুব ভাল লাগিছে, আয়াঞ্চক কিন্তু শ্বুট কৰিছে আৰু দেই। মানে আমাৰ বৰমাৰ চইচটো মোক খুব ভাল লাগে, মানে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। আৰু মোৰো ভালেই লাগে, ভাল নলগা নহয় বাৰু। মানে এতিয়াৰ আমাৰ পচন্দৰতো সিহঁতি ইমান এটা নাজানিব ন। চ' গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব দেই, নাপাহৰিব।